তোমালোকে যে সেই মাছৰ পিঠিত সংখ্যাকেইটা দেখিছা 1 2 3 4 5 6 7 8 9 এই সংখ্যাকেইটা কেনেকৈনো লিখিব লাগে তোমালোকে শিকিব লাগিব। গতিকে সেই সংখ্যাকেইটা কেনেকৈ লিখে মই তোমালোকক শিকাই দিম আৰু তোমালোকে লগে লগে লিখি যাবা। এতিয়া কলম পেঞ্চিল যোগাৰ কৰি লোৱা। এইটো এতিয়া 1 লিখিম। এইটো 1 2 3 4 5 6 7 8 9